আজি আমি এই প্ৰেছ মিটটো দিবলৈ বাধ্য হৈছোঁ কাৰণ এইটোই আমি ইয়াত যিমান আমি বহি আছোঁ আমি বিৰছা কমাণ্ডো ফ'ৰ্চৰ BT গ্ৰুপৰ সদস্য আৰু এই আমাৰ এই গ্ৰুপত 225 জন কেডাৰ আছোঁ আৰু আমি যেতিয়া আমাৰ বিৰছা কমাণ্ডো ফ'ৰ্চ সংগঠন আগৰ যিটো সংগঠন আছিল সেই সংগঠন আমাৰ বিশেষ কৰি আমাৰ বীৰসিং মুণ্ডা ডাঙৰীয়া আৰু দুৰ্গা হাজদা ডাঙৰীয়াই নেতৃত্ব দিছিল। তো আমি এতিয়া যিবিলাক সদস্যই ফালৰি কাটি বেলেগ গোট এটা বনাইছোঁ তাৰ কাৰণটো হৈছে বৰ্তমান আমি সেই বীৰসিং মুণ্ডা আৰু দুৰ্গা হাজদাৰ নেতৃত্বটো আমি ভাল পোৱা নাই আৰু সেইকাৰণে আজি আমি পৃথক এটা গোট বনাব লগা হৈছে। কাৰণ আমি সংগঠনৰ জন্ম লগ্নৰে পৰাই আমাৰ সকলো সদস্যই সংগ্ৰাম কৰিছিল আৰু সংগ্ৰাম কৰি কৰি আহি যেতিয়া আমাৰ যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ হ'ল তাৰ পিছৰ পৰা আমি সকলো কেডাৰ নহয় আমাৰ যেতিয়া আৰম্ভণিত বহুতো কেডাৰ আছিল তাৰ পিছত আমি যুদ্ধ বিৰতিৰ পিছত আমি 340 জন কেডাৰে ষ্টাইপেণ্ড হিচাপে পাই আছোঁ আৰু সেই ষ্টাইপেণ্ড পইচাটো আমি সকলো কেডাৰে ভোগ কৰিব পৰা নাই কাৰণ আমাৰ ATM কাৰ্ড আৰু বেংক পাছবুক আমাৰ CNC মহাশয় আৰু চেয়াৰমেন মহাশয়ৰ আদেশ মৰ্মে কমাণ্ডাৰসকলে জব্দ কৰি ৰাখিছে। বিশেষ কৰি চিৰাং জিলাৰ গোটেই সদস্যই সেই ষ্টাইপেণ্ডৰ পৰা বঞ্চিত হৈ আছে আৰু বেলেগ বেলেগ জিলাত কিছুমানে আধা তেনেকুৱা আমি পাই আছোঁ বৰ্তমান। গতিকে সেইকাৰণে আজি আমি পৃথকে গোট বনাব লগা হৈছে। আৰু দ্বিতীয় কথা হৈছে আমাৰ বহুতো সদস্য বৰ্তমান এডিশ্যনেল লিষ্ট হিচাপে থাকিব লগা হৈছে যে সিহঁতক কি কাৰণে এডিশ্যনেল কৰা হ'ল। কিছুমানৰ ইয়াত এটা কাগজ আছে 2004 চনত চিজফায়াৰ হৈছিল, তেতিয়া IPS খগেন শৰ্মা ডাঙৰীয়া আছিল, তেতিয়া সেই সময়ৰ কাগজ প্ৰুফ এতিয়াও আছে। তো এই সদস্যজন এতিয়াও অৰিজিনেল কেডাৰ আছে, সিহঁতে বঞ্চিত হৈ আহিছে। গতিকে এইটো এটা আমি বহুত দুখৰ বিষয়, যিহেতু সংগ্ৰাম সকলোৱে কৰিছে তো সকলোৱে পাব লাগিছিল, এইটো বহুত দুখৰ বিষয়। আৰু লগতে এতিয়া যিহেতু আমাৰ চিজফায়াৰ সংগঠন 5টা গ্ৰুপে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ লগত সংগঠনবিলাকৰ যিবিলাক ডিমাণ্ড সেইটোৰ ওপৰত যিটো আলোচনা হৈ আছে আৰু যিটো অসম চৰকাৰৰ লগত আলোচনা কৰি বা ভাৰত চৰকাৰৰ লগত আলোচনা কৰি একৰ্ড কৰিবলৈ গৈ আছে সেইটোত আমাৰ বীৰসিং মুণ্ডা আৰু দুৰ্গা হাজদা ডাঙৰীয়াই বাধা প্ৰদান কৰিছে। আৰু বাধা প্ৰদান এনেকৈ কৰিছে, যোৱা কেইবা মাহৰ আগত অসমৰ মুখ্যমন্ত্ৰীৰ লগত যিটো একৰ্ডৰ বিষয়ে বহিছিল আলোচনা কৰিছিল, তেতিয়া আমাৰ দুৰ্গা হাজদা ডাঙৰীয়াই আমাক আদিবাসী লেণ্ড লাগিব বুলি অযথা এটা ডিমাণ্ড কৰিছে। আমি ইমান দিন ৰাইজৰ লগত মিলি আন্দোলন কৰিলোঁ জনজাতিকৰণৰ বিষয়ে, কিন্তু কোনোদিনে ৰাইজে আমি মাত মাতিবলৈ শুনা পোৱা নাই যে আমাক আদিবাসী লেণ্ড লাগিব বুলি। কিন্তু এই লাষ্ট মুহূৰ্তত সিহঁতে কেনেকৈ এই আদিবাসী লেণ্ড লাগিব বুলি সিহঁতে ডিমাণ্ড কৰিলে। গতিকে আমি সেইটো ভাবিলোঁ যে আমাৰ জনজাতিকৰণটো আদিবাসী লেণ্ড ডিমাণ্ড কৰি আমাৰ জনজাতিকৰণটোক মানে বাধা প্ৰদান কৰিব বুলি আমি ভাবিছোঁ। তো সেইকাৰণে আমি বিৰছা কমাণ্ডো ফ'ৰ্চ 225 জন সদস্য লৈ আমি নতুন এটা গোট বনাইছোঁ আৰু সেই গোটটোৰ নামাকৰণ আমি কৰিছোঁ BT গ্ৰুপ। আৰু সেই BT গ্ৰুপে আমি যিটো 4টা সংগঠন আছে যেনেকুৱা আকমা, আনলা, STF আৰু আপা, সিহঁতৰ লগত মিলি যিটো শান্তি আলোচনা আমি বৰ্তাই ৰাখিম আৰু সিহঁতৰ লগত মিলি আমাৰ যাতে জনজাতিকৰণ হয় সেইটো আমি চেষ্টা কৰি আছোঁ। সিহঁতৰ লগত মিলি কাম কৰিম আৰু বিশেষ কৰি আমি আগন্তুক BTC পৰিষদীয় নিৰ্বাচনত যিহেতু কেন্দ্ৰত BJP চৰকাৰ আছে, ৰাজ্যতো BJP চৰকাৰ আছে আৰু BJP চৰকাৰে আমাক যথেষ্ট আমাৰ দাবী পূৰণ কৰিব বুলি আশ্বাস দিছে আৰু কামো আগবঢ়াইছে। গতিকে আমি আমাৰ ফালৰ পৰা আমি BJP চৰকাৰক সমৰ্থন কৰিছোঁ, আমাৰ 5টা যুদ্ধ বিৰতি সংগঠনে। গতিকে মই এইটোই ক'ম যে
আমাৰ সমৰ্থন বিজেপি চৰকাৰৰ ওচৰত আছে আৰু আমি বিজেপি চৰকাৰৰ হৈ কাম কৰিম আৰু নিশ্চয় অহা ইলেকশ্যনত আমাৰ বিজেপি দলৰ প্ৰাৰ্থী জয়ী হ'ব এইটো আমি নিশ্চিত আৰু আমাৰ কামটো আমাৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ লগতে বহুদফীয়া দাবী যিটো আছে সেইটো চৰকাৰে আমাৰ পূৰণ কৰিব বুলি আমি আশাবাদী